দেউতা নামৰ শীতল গছজোপা যিয়ে হেৰুৱাইছে সিহে বুজি পায় প্ৰখৰ ৰ'দৰ উত্তাপত কিমান কষ্ট সহ্য কৰি জীয়াই থাকিবলগীয়া হয়। এতিয়া আমি গল্পটো আৰম্ভ কৰোঁ আহক। দিলীপ ৰায় এগৰাকী শিক্ষক। নিজৰ অঞ্চলতে থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিত শিক্ষকতা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীবোৰৰ সুন্দৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে অতিকে সচেতন। তেওঁ সুন্দৰকৈ শিক্ষাদান কৰাৰ লগতে প্ৰায়ে ছাত্ৰ ছাত্ৰীবোৰক শিক্ষাৰ প্ৰতি উৎসাহিত কৰিব পৰা গল্প কাহিনী শুনায়। কিন্তু জটিল চিন্তা এটাই তেওঁক ভিতৰি ভিতৰি পুৰি মাৰিছে। চিন্তাৰ কাৰণটো হ'ল একমাত্ৰ সন্তান মিণ্টু। কাৰণ লোকৰ ল'ৰা ছোৱালীক শিক্ষা বিলায়, অথচ নিজৰ সন্তানটিক অলপো জ্ঞান দিবলৈ সক্ষম হ'ব পৰা নাই। মিণ্টুৰ পঢ়া শুনাত একো মনোযোগ নাই। ইয়াৰ উপৰি স্বভাৱ আৰু অভ্যাসবোৰ সম্পূৰ্ণ বেয়া হৈছে। কোনোমতে দুবাৰত মেট্ৰিকটো পাছ কৰিছে। এতিয়ালৈ প্ৰতিটো নিচাদ্ৰব্য সেৱনৰ অভ্যাস গঢ়ি তুলিছে। অনেক বুজায়ো মিণ্টুক ভাল কৰিব পৰা নাই তাৰ মা দেউতাই। তেওঁক এতিয়া সদায় এটা কথাই গিলি গিলি খায় যে নিজৰ সন্তানটিকে ভাল শিক্ষা দিব নোৱাৰিলে তেনে ক্ষেত্ৰত আনৰ ল'ৰা ছোৱালীকনো কিহৰ শিক্ষা দিব। এইদৰে যদি মানুহে ভাবে অথবা সন্মুখত আহি ঘপককে কৈ দিয়ে তেতিয়া জানো তেওঁৰ মান সন্মান থাকিব? এনেবোৰ চিন্তা আৰু দুখৰ বাবে মিণ্টুক নিজৰ সন্তান বুলি মানি ল'বলৈ এৰি দিছে। এতিয়া কেৱল খোৱা পিন্ধা আৰু থকাৰ সুবিধাৰ বাহিৰে অন্য বিলাসিতাৰ বাবে মিণ্টুক টকা দিয়া বন্ধ কৰি দিছে দেউতাকে। লগতে মাকক কৈ থৈছে মিণ্টুৱে মাহত কেৱল 50 টকাহে পাব ঘৰৰ পৰা। কিন্তু মাকে যদিহে মনে মনে তাতকৈ বেছি টকা দিয়ে আৰু পিছত তেওঁ গম পাই যায় তেন্তে কথা বেয়া হৈ যাব। দেউতাকে তাৰ মাকক এই বুলিও কৈ থৈছে যে যদি টকাৰ বাবে মিণ্টুৱে জোৰ কৰে অথবা ভয় দেখুৱাই ঘৰত অশান্তিৰ সৃষ্টি কৰে তেন্তে সকলো সম্পত্তি কোনোবা বৃদ্ধাশ্ৰম নতুবা অনাথ আশ্ৰমৰ নামত অনুদান হিচাপে দি দিব। মিণ্টুৱে দেউতাকৰ কথাবোৰ সঁচাকে ভয় কৰে, কাৰণ সি জানে তাৰ দেউতাই যি কয় সেয়াই কৰে। সেয়ে যিমানেই প্ৰয়োজন নহওক কিয় ঘৰৰ পৰা টকা বিচৰা অভ্যাসটো এৰি দিলে। নিজৰ প্ৰয়োজন অনুপাতে লাহে লাহে সি যিকোনো হাজিৰা কাম পালে কৰিবলৈ আৰম্ভ কৰিলে আৰু প্ৰয়োজনবোৰ পূৰাবলৈ ল'লে। মিণ্টুৰ দুৰৱস্থা দেখি মাকে সদায় কান্দে। এদিন নিজৰ স্বামীক ক'লে, আপুনি ইমান হৃদয়হীন নে? ল'ৰাটো বেয়া হ'লেওতো আমাৰেই ল'ৰা, তাক ইমান শাস্তি দিব লাগেনে? প্ৰত্যুত্তৰত তেওঁ কয়, তুমি এনেকে কান্দি নাথাকিবা। তুমি মা হলা বুলিয়েই দয়ালু আৰু মই দেউতা বুলিয়ে নিষ্ঠুৰ। এনে নহয় বুজিছ? মিণ্টু আমাৰেই সন্তান, আমিয়ে জন্ম দিছো, তেন্তে আমিয়ে জানো তাক গঢ়ি তুলিব নালাগিব? গতিকে এই শাস্তি তাৰ প্ৰাপ্য আৰু আমি সি ভাল হোৱালে ধৈৰ্য ধৰাটো বাঞ্ছনীয়। কেইবছৰমান পিছত মিণ্টুই নিজ উপাৰ্জনেৰে নিজৰ বিলাসিতাৰ খৰচ বহন কৰাৰ লগতে অলপ অলপকে টকা জমা কৰি বাইক এখন কিনি ল'লে। লাহে লাহে নিচাদ্ৰব্যবোৰ আৰু বেয়া সংগবোৰ এৰিবলৈ ধৰিলে। এতিয়া নিজৰ ভুলবোৰ ভালদৰে বুজি পোৱা হ'ল। মিণ্টুৱে বহুখিনি টকা জমা কৰিবলৈ সক্ষম হ'ল। ভৱিষ্যতৰ বাবে ব্যৱসায় এটা আৰম্ভ কৰাৰ মন মেলিলে। তাৰ বাবে আৰু কিছু টকাৰ প্ৰয়োজন। এই কথাটো মাকক ক'লে। মাকে ক'লে, তোমাৰ দেউতাই টকা দিবলৈ মান্তি হ'লেহে দিব পাৰিম। মোৰ একাউণ্টত হয়তো এটকাও নাই। মোৰ পাছবুক ATM-বোৰ তোমাৰ দেউতাৰ লগত আছে। তুমি নিজেই দেউতাকক এবাৰ কথাটো জনাবাচোন। মিণ্টু যে এতিয়া ভাল হৈছে এই কথাবোৰ তাৰ দেউতাই আনৰ পৰা জানিব পাৰিছে। সঁচাকে সি এতিয়া ভাল হৈছে, নিজৰ জীৱনটোৰ মূল্য বুজিব পাৰিছে। দুদিনমান পিছত মাকে যেতিয়া তাৰ হৈ টকাৰ কথাটো দেউতাকক ক'লে তেতিয়া দেউতাকে ইমান দিনে নিজৰ লগত ৰাখি থোৱা মাকৰ পাছবুকখন দিলে আৰু তাতে যিমানখিনি টকা আছে গোটেইখিনি উলিয়াই ল'বলৈ ক'লে। কিন্তু তাৰ মাকে ভাবিলে যে একাউণ্টখনিত দেখোন টকা প্ৰায় নাছিলেই, তাতনো কেই টকা পাব? নে এতিয়াও মিণ্টু ভাল হোৱাৰ কথাটো দেউতাকে জনাই নাই। পাছবুকখন লোৱাৰ পিছত মিণ্টুৰ মাকক চিন্তাত থকা যেন দেখি দেউতাকে ক'লে, যদি সি নিজৰ ভুলবোৰ বুজি ভাল হ'ব পাৰিছে তেন্তে আমাৰ এই সকলোবোৰ তাৰেইতো হ'ব। আমিতো বিচৰা নাছিলো আমাৰ ল'ৰাই ডাক্তৰ অথবা ইঞ্জিনিয়াৰ হওক বুলি। আমি বিচাৰিছিলো তাৰ পঢ়া শুনা অনুযায়ী ভৱিষ্যতে কিবা এটা কৰ্ম কৰি জীৱনটো চলাই নিব পৰাকে উপযুক্ত হোৱাটো। কিন্তু সি নিজকে নিচাসক্ত কৰি গঢ়ি তুলিছিল। তাৰ দেউতাকে মাকক পুনৰ ক'লে, ইমান দিনে ল'ৰাটো ভাল হ'ব বুলিয়েই প্ৰতিমাহে তোমাৰ পাছবুকত মোৰ দৰমহাৰ আধা টকা জমা থৈ আহিছো, যি কথা কাকো জনোৱা নাছিলো। হয়তোবা ইমানবোৰ শাসন তথা শাস্তি নিদিয়া হ'লে আমাৰ ল'ৰাটোক কেতিয়াও আজিৰ অৱস্থাত চাব নোৱাৰিলোহেঁতেন। আচলতে দেউতা নিষ্ঠুৰ নহয়, মাকৰ দৰে একেই।
ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব আৰু মন গ'লে শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।